হৈছে 33 কোটি দেৱালয় 33 কোটি দেৱতাৰ মন্দিৰ আৰু আমি ভিতৰৰ মন্দিৰত দৰ্শন কৰিলো সেইফালে ভিতৰৰ মন্দিৰ আৰু এইফালে বনাই আছে এয়া দেউতা আৰু মা ৰহিছো আৰু এইফালেও বহুতে পূজা অৰ্চনা কৰে এয়া কাছো আৰু ইয়াৰ মাহাত্য এইটোৱে যে ইয়াৰ ভিতৰত যিকেইটা মূৰ্তি আমি দেখিলো আপোনালোকক দেখাম বাৰু পিছত তাৰ পৰা গৰ্ভগৃহৰ পৰা ওলাই আহিলো আচলতে এই গোটেইখিনি মূৰ্তি ইয়াতে গুহাৰ ভিতৰত পাইছিলে একেলগে বাৰ মন্দিৰৰ ভাগটো আপোনাক দেখাই লওঁ হেতু মেইন মন্দিৰ হেফালে মন্দিৰৰ কাম আৰম্ভ কৰি আছে এফালে গণেশ বাবা আছে আমি ওচৰলে সেৱা কৰিবলৈ যাব নোৱাৰো দূৰৰ পৰা যাব পাৰো বুলি কৈছে গতিকে এবাৰ গণেশ বাবা ওচৰৰ পৰা আহো তাৰ পিছতে এয়া শিৱ বাবা আৰু ওপৰতে মনসা মা কালী মা আছে বুলি কৈছে দেখুৱাই যাম পৰিবেশটো আৰু ইয়াত এনেকুৱা কাছৰ মূৰ্তি বহুতে আছে এয়া হৈছে মহাদেৱ ইয়াতে বহুত বেছি শিৱলিংগ আছে এইফালেও এটা শিৱলিংগ আৰু এতিয়া আমি কৈলাশ ধামত তাত লিখা আছে এইফালে যাম কিন্তু আমি এইফালে আগতে এয়া লক্ষ্মীমাৰ দৰ্শন কৰি লওঁ এয়া হৈছে লক্ষ্মীমা ইয়াতেও শিৱলিংগ দেখিছে নে কিমান শিৱলিংগ ইয়াত আছে আৰু গোটেই প্ৰাকৃতিক পৰিৱেশৰ মাজত এই মন্দিৰ ভাগ আছে ভাল লগা এটা পৰিৱেশ ইমান ওখ ওখ শিল তাৰ মাজত এয়া মন্দিৰ ভাগ এয়া লক্ষ্মীমাক আমি দৰ্শন কৰিলো এতিয়া এয়া কালীমাৰ মন্দিৰ ভাগ এয়া ডাঙৰ ডাঙৰ শিল এইবিলাক পাহাৰৰ মাজত আৰু জংগল হৈ থকা কাৰণে খুব বেছি মহ আছে ইয়াতে যি নহওক জেকা ঠাই হৈছে কাৰণে এইবিলাক নিশ্চয় পৰিপাটি হ'ব বুলি আমি আশা কৰিছো এতিয়া হওক আমি যাওঁ সেই যিটো কৈলাশ ধামত আমি নগলো এতিয়া উভতি যাওঁতে এইটো ৰাস্তাৰে আমি সেই ভাগত সেৱা কৰি কিনে আমি মেইন মন্দিৰ ভাগলৈ যাওঁ আৰু দেৰ লগত কিছু কথা পাতো কৈলাশ ধামত মহাদেৱ বিৰাজমান আৰু এইফালে অৱশ্যে হনুমান বাবাৰ মন্দিৰ ভাগ আছে তালৈকো যাম আৰু দুটা সেইটো মূল মন্দিৰটো সেৱা কৰি লওঁ এতিয়া হনুমান বাবা মন্দিৰ আৰু হনুমান বাবাৰ মন্দিৰত অহা এইটো কৈলাশ ধামৰ বেক চাইডেৰে এনেকৈ আহিব লাগে দেউতা নাহিলে জংঘল থকাৰ কাৰণে পৰিব ভয় লাগে নহয় বয়সস্থ মানুহ ৰাস্তাটো বৰ এটা সিমান ঠিক নহয় এইখিনি মাছ চাবলৈ সম্ভৱ আমি পালোহি হনুমান বাবাৰ ওচৰত পালোহি সেইফালে এটা ৰাস্তা আছিলে কিন্তু সেইখিনি শিল হয় হ'ব বাৰু এতিয়া সেৱা কৰি লওঁ মূল মন্দিৰ ভাগ আৰু এইফালেৰে যোৱা ৰাস্তা এইটো আমি আগত সেৱা কৰি আহিলোঁ এতিয়া ভিডিঅ'টো দেখাওঁ বুলি কিনে মন্দিৰ ভাগত আকৌ এবাৰ মূল মন্দিৰ ভাগ আচলতে মূল মন্দিৰ ভাগত আহিছোঁ মূল প্ৰৱেশদ্বাৰ হৈছে এয়া